প্ৰদেশ কংগ্ৰেছত অব্যাহত আছে সভাপতিকেন্দ্ৰিক শীতল যুঁজ। ভূপেন বৰা আৰু গৌৰৱ গগৈ সভাপতি আসনক লৈ টনা আজোৰা। নতুন দিল্লীত বাহাৰ ভূপেন বৰা সহ কেইবাগৰাকীও কংগ্ৰেছী নেতাৰ হাইকমাণ্ডক সাক্ষাতৰ বাবে দিল্লীলৈ ভূপেন বৰাপন্থী। এতিয়া অসম কংগ্ৰেছত গৌৰৱ গগৈ আৰু ভূপেন বৰা দুই লবি ৰাজনীতি চলি আছে। 2024ত কাক মুখ্যমন্ত্ৰী হিচাপে উপস্থাপন কৰিব কংগ্ৰেছে, তাক লৈ শীতল যুঁজ অব্যাহত আছে অসম প্ৰদেশ কংগ্ৰেছত। ইতিমধ্যে অসমৰ 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ লগতে অসমৰ এই 5টা বিধানসভা নিৰ্বাচনৰ দিন 13 নৱেম্বৰ ধাৰ্য কৰিছে নিৰ্বাচন আয়োগে। সময় প্ৰায় 1 মাহ আছে ৰাজনৈতিক দলসমূহৰ মাজত, কিন্তু কংগ্ৰেছৰ ভিতৰচৰাত বিসম্বাদৰ সৃষ্টি হৈছে। কিন্তু কংগ্ৰেছ এনে এটা দল যি নিৰ্বাচনৰ পূৰ্বে বিসম্বাদৰ সৃষ্টি হয়। কংগ্ৰেছৰ মাজত কাজিয়া আৰম্ভ হৈছে, কংগ্ৰেছৰ মাজত সংঘাত আৰম্ভ হৈছে, আৰু এই সংঘাত হৈছে ভিতৰকৈ শীতল যুদ্ধ আৰম্ভ হৈছে। আৰু এই শীতল যুদ্ধত অৱতীৰ্ণ হৈছে দুটা ফাল, আৰু এই দুটা ফৈদ হৈছে, এক ফৈদ হৈছে গৌৰৱ গগৈৰ পক্ষ আৰু আন এটা পক্ষ হৈছে ভূপেন বৰা পক্ষ। কিন্তু এই শীতল যুদ্ধ কেৱল সংঘাত আহি গৈছে এই উপনিৰ্বাচনৰ ফলত নহয়, 2024ৰ নিৰ্বাচনৰ বাবে। আচলতে 2024 চনত কাক নিক্ষেপ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিচাপে? কাৰণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে এতিয়া আছে ভূপেন বৰা আৰু গৌৰৱ গগৈ হৈছে প্ৰবল দাবীদাৰ মুখ্যমন্ত্ৰী হিচাপে। কংগ্ৰেছ নেতৃত্বৰ ফালৰ পৰা ইয়াক অস্বীকাৰ কৰিছে। কংগ্ৰেছে কৈছে যে বিজেপিতো বিসম্বাদ আছে আৰু কংগ্ৰেছতো বিসম্বাদ থাকিবই। যিকোনো দলতে বিসম্বাদ থকাটো বাঞ্ছনীয়। যেনেদৰে বিজেপিত আছিল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা, ঠিক তেনেদৰে এতিয়া হৈ পৰিছে এতিয়া ভূপেন বৰা বনাম গৌৰৱ গগৈ। গৌৰৱ গগৈ যেতিয়া যোৰহাটৰ পৰা নিৰ্বাচন হৈ জয়ী হৈ আহিছিল, একাংশ গৌৰৱ গগৈ পন্থীয়ে দলীয় কৰ্মীৰ চহী লৈ দিল্লীত অভিযোগ আৰু দাবী কৰিছিল যে ভূপেন বৰাক আঁতৰাই গৌৰৱ গগৈ অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পতাৰ বাবে। কিন্তু দিল্লীয়ে পোনছাতে নাকচ কৰিলে এই আবেদন আৰু নিৰ্দেশ দিলে যে 2024 চনলৈকে ভূপেন বৰাই সভাপতি হৈ থাকিব অসম প্ৰদেশ কংগ্ৰেছত। লগে লগে ভূপেন বৰা নিশ্চিত আছিল যে 2024লৈকে তেওঁৰ কোনো চিন্তা নাই, যদিও তেওঁ ৰঙা নদী নাইবা বিহপুৰীয়াৰ পৰা জয়ী হৈ আহিব লাগিব। আৰু 2024ত যদি কংগ্ৰেছ শাসনলৈ আহে তেনেহ'লে মুখ্যমন্ত্ৰী হিচাপে তেওঁকেই নিক্ষেপ কৰিব। এইখিনি সময়তে বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়াই এটা ছ'চিয়েল মিডিয়াত পোষ্ট দিছে, লোকৰ অভিজ্ঞতাৰ পৰা শিক্ষা লাভ ল'লে ভাল, নিজৰ ওপৰত প্ৰয়োগ কৰি ল'লে ক্ষতি হ'ব। হাৰিয়ানাৰ পৰা কিবা শিকিব পাৰিলে আমাৰ প্ৰদেশ কংগ্ৰেছৰ ভাল হ'ব। ইয়াৰ পৰা এইটোৱে জনা যায় যে দেৱব্ৰত শইকীয়াৰ দলত বিসম্বাদৰ সৃষ্টি হ'ব নালাগে বুলি পেলাই আকাৰ ইংগিতে জনাব বিচাৰিছে। এতিয়া প্ৰশ্ন হৈছে, স্বয়ং বিৰোধী দলৰ প্ৰতি কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়াই হাৰিয়ানাৰ পৰা শিক্ষা ল'বলৈ কাৰণে কাক আহ্বান জনালে? এইটো এটা গুৰুত্বপূৰ্ণ আৰু ওজন থকা বিষয়, কাৰণ তেওঁ বৰ্তমানৰ সভাপতি ভূপেন বৰাক নে গৌৰৱ গগৈক এই নীতি শিক্ষা ল'বলৈ ক'লে? আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত আগবঢ়াব। ভিডিঅ'টোৰ ওপৰত আপোনাৰ মতামত আগবঢ়াবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে গুহাৰি থাকিল।